নমস্কাৰ জনাইছোঁ সকলোকে। এয়া দেখিছেনে আমাৰ ঘৰত ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি মাইনাৰ তুলনি বিয়াৰ 4 দিনৰ দিনাখন আমি কেনেকুৱা নিয়ম কৰিলোঁ আহক চাব ভিডিঅ'টি। আৰু ভিডিঅ'টি দিওঁতে অলপ দেৰিয়ে হ'ল বাৰু, কেইদিনমান আগতেই হৈছিল, আজি মই আপলোড কৰিলোঁ। চাব আহক ভিডিঅ'টি আমি কেনেকুৱা ধেমালি কৰিলোঁ আৰু নিয়মবোৰ। ইফালে জাপাটো লৈ আহিলে, তাৰপিছত নিয়মখিনি কৰিব লাগিব। এইখিনি অনাৰ পিছত গা ধুৱাব লাগিব। আৰু এইফালে আহিলে মোৰ দেউতা, সেইকাৰণে অকণমান ৰখি দিলোঁ। আৰু তাৰপিছত এজনী অকুমাৰী ছোৱালীৰ মূৰৰ ওপৰত এইখিনি দি কিনে আনিব লাগে। প্ৰথমতে তাইক ভৰি হাত ধুই দিলোঁ। এইজনী মোৰ ভতিজা ছোৱালীয়ে হয়। ঠাই অনুসৰি নিয়মবোৰো বেলেগ বেলেগ। আমাৰ এইফালে এনেকুৱা নিয়ম, মই আমাৰ নিয়মখিনিহে দেখাইছোঁ আৰু দেই। মই নাজানো। আৰু কোনে আছে? আমাৰ হি এটা আছিলে, সেইবিলাক কিয় ওলাই লৈছি? ফুলৰ মালা
আৰু সিদিনাখন এনেকৈ আমি ধেমালি কৰি পাৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকৈ জনাব আৰু দেই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।